নমস্কাৰ সকলোকে অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' আনিছোঁ দেই। এইকেইদিন মানে সময় পাওঁ কিন্তু ল'ৰাৰ পৰা মোবাইল নাপাওঁ, গতিকে ভিডিঅ' বনোৱাই হোৱা নাছিলে। যি কি নহওক দুপৰীয়া সাজৰ পৰা আৰম্ভ কৰিছোঁ আৰু ছোৱালী দেখিছে ককায়েকৰ কাঁহীত গৈ কাঁহি খাইছেগৈ। গতিকে তিনিটা খাওঁ বুলি বাঢ়ি ল'লোঁ আৰু ইভাঞ্চি উৎপাতত মানে তাইক খুৱাই দিবলগীয়া হ'ল দেই। খুৱাই দিবলগীয়া হ'ল মানে কি, ককায়েকৰ কাঁহীত থকা মাংস কিডখৰি তাই মানে কাঁহি খাইছেগৈ। মাংসও মানে তেনেকৈ মাংস বুলি নহয়, কালি মানে কি হ'ল, আমাৰ ঘৰত বছৰেকীয়া সকাম আছিলে আৰু বছৰেকীয়া সকামত আমাৰ আকৌ ক'লা হাঁহৰ বস্তু দি মানে ক'লা হাঁহ, ক'লা কলডিল, বেঙেনা সেইবোৰ দি বনায়। গতিকে কালি থাকি গ'ল। থকাখিনি এবাটি এবাটি বমাক দি পঠিয়াইছিলে মাটি দাইল আৰু এই কলডিলৰ শাক। আৰু সেয়াই অকণমান বোলো খাম আৰু যিখিনি পাৰোঁ নোৱাৰাখিনি পেলাম আৰু। ঠাণ্ডা দিনত অৱশ্যে বেয়া নহয় আৰু কালি শাকখিনি ইমান ধুনীয়াকৈ বনাইছিলে ন, খায়ো ভাল লাগিছিলে। গতিকে লৈ আহিলোঁ, এতিয়া দুপৰীয়া সাজত উলিয়াই লৈছোঁ। মই এতিয়া অকল মাছৰ জোলহে বনালোঁ দেই। গতিকে মাটি দাইল খাই ভালেই পাওঁ, কিন্তু অৱশ্যে ঠাণ্ডা দিনত অকণমান ঠাণ্ডা হ'লে খাবলৈ বেয়া লাগে আৰু ঠাণ্ডা বস্তুবোৰ বোলে গৰম কৰি হেনো খাবও নালাগে। গতিকে যিখিনি পাৰোঁ খাম আৰু নোৱাৰাখিনি পেলাম। আৰু খাই চাওকচোন মতি হৈ গৈছোঁ দেই। ল'ৰাই নাখায়, ছোৱালীয়ে নাখায়, গতিকে খাই থৈ দিওঁ। আৰু আমাৰ মাকবোৰ বুলি নকওঁ বাৰু, কিছুমানে ল'ৰা ছোৱালীয়ে জোঠা নাখায়, কিন্তু মই আকৌ ল'ৰাই নোখোৱা বস্তুখিনিও মানে সামৰি সুতৰি খাই থওঁ। সেইটো সময়ত মানে নিজৰ ফিগাৰৰ কথা ভাবিবলৈ সময় নাই দেই, পেলাবলৈ মন নাযায় বুলি আৰু গোটেইখিনি মোহাৰি থৈ দিওঁ। আৰু আমাৰ গাঁৱলীয়া মানুহ জানেই আৰু ভাতকেইটাই মেইন। গতিকে সেয়াই আৰু ভাতটোৱে মেইন, বেলেগৰ নিচিনাকৈ বোলে জুচ চুচ খাই থকা মানুহ নহয়। এই কিবা কিবি লপলপাই থকা সময়ত মানে ভাতকেইটা লাগিবই। গতিকে ভাতটো একদম ধুনীয়াকৈ খাই লৈছোঁ আৰু কামো অসংখ্য আছে, মানে কামেই শেষ নহয়চোন দিনটো, আৰু দিনটো ছুটি। আৰু পুখুৰীত মানে মাছ সিঁচিছিলে, ওচৰৰে এঘৰ মাছ আনিলোগৈ। আৰু এতিয়া সাজত মই মাছৰ জোল বনালোঁ, বাৰীৰে ধেৰুৱা মানে মূলা শাক দি বিলাহী দি ধুনীয়াকৈ জোল বনালোঁ। আৰু আমাৰ ডাঙৰ নন্দাজনীয়ে ডিব্ৰুগড় লাহোৱালৰ পৰা একদম তিনিচুকীয়ালৈকে চাওকচোন বৌয়েকহঁতলৈ গাহৰি মাংস লৈ আহিছে। তাই ধুনীয়াকৈ গাহৰি বনালে জ্বলা দি, আৰু মোক দি থৈ গ'লহি এবাতি। গতিকে গাহৰি মাংস, মাটি দাইল, কলডিল কিবা কিবি ভাজি লৈ আৰু দুপৰীয়া সাজি মাৰিলোঁ। আৰু এইফালে মাছ বচা কামটো আছিলে, বাছি ল'লোহি দেই। ওচৰৰে ঘৰতে পুখুৰী সিঁচিছে, আৰু কালিয়ে সিঁচিছিলে, কিন্তু কালি আমাৰ ঘৰত বছৰেকীয়া আছিলে কাৰণে আনিবগৈ নোৱাৰিলোঁ। ডাঙৰ মাছবোৰ কালিয়ে বেপাৰীক দি দিলে। আজি আকৌ সৰু মাছবোৰ আছেগৈ, এনেকুৱা চাইজৰ ৰৌবোৰ আছেগৈ। গতিকে ৰৌ আনিলোঁ আৰু সৰু মাছ আনিলোঁ। মোৱা মাছটো পাতত দি খাবলৈ ভাল লাগে। আনি এয়া আৰু সহজতে হোৱাকৈ, অকণমান কম সময়তে হোৱাকৈ মানে এইবোৰ বাচি আছোঁ। পেটুবোৰ এনেদৰে কাঢ়ি যদি পকাত খহটা পকাত বাকলিটো মাৰি দিওঁ নহয়, সোনকালে গুচি যায়গৈ। মাছ খাবলৈ ভাল পাওঁ, কিন্তু এই কামটোৰ কাৰণে অৱশ্যে অকণমান টানো পাওঁ। যি কি নহওক বাচি থাকোঁ আৰু দেই। এতিয়ালৈ এৰিছোঁ বা।